শুটিং লোকেশ্যন মানে লোকেশ্যনটো আহি পালোহি আজি আমাৰ শুটিঙত কাম কৰা বাই এজনী আনিছোঁ সেইজনী हेलो गाइस वेलकम टू माय यूट्यूब चैनल आज आमी आहिছো আমাৰ চেনেলৰ এটা শুটিংত শুটিংটো অলপ আজি কনসেপ্টটো বেলেগ আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই দেখি থাকে বেছিকৈ মই চাদৰ মেখেলা বা তেনেকুৱা এক্টিংবোৰে কৰোঁ আজি আমাৰ মানে ভিডিঅ'ৰ কনসেপ্টটো অলপ বেলেগ মই অলপ দেখিছে গেটআপটো ল'ৰা টাইপ আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো হয়তো চাই ভাল পাব আৰু ব্লগত মই এতিয়া দেখাই থাকিম আপোনাৰ আমাৰ শ্বুটিংবোৰ কেনেকৈ হয় অলপ অলপ দেখাম আৰু গোটেইখিনিটো দেখাটো সম্ভৱ নহয় আৰু কেনেকুৱা পায় আপোনালোকে জনাব আহকচোন আমাৰ শ্বুটিংটো ষ্টাৰ্ট কৰোঁ লগতে মই আপোনালোককো দেখাই থাকিম আজি কেনেকৈ শ্বুটিং হয় কি শ্বুটিং লোকেশ্যন মানে লোকেশ্যনটো আহি পালোহি কিন্তু শ্বুটিং ষ্টাৰ্ট কৰা জেগাখিনিলৈ এতিয়া আমি যোৱা নাই মই দেখাই থাকিম বাৰু এতিয়া আমাৰ এয়া সকলো আহি পাইছে আৰু এয়া মই আপোনালোকক দেখাই আছোঁ চাওক এইফালে ফুৰি আহিছে হাঁহি হাঁহি ক'ব নোৱাৰে শ্বুটিং আৰম্ভ নহওঁতে তাৰপাছত আৰু এইফালে আমাৰ বুলা এটা বহি আছে কথাৰ মেল ক'ব নোৱাৰে তাৰপিছত এয়া আমি ওলাই কৰি ৰেডি এতিয়া আমি গৈ আছোঁ শ্বুটিঙৰ মানে যোনখিনি লোকেশ্যনটোত আহিলোঁ বাৰু কিন্তু আচল যোনখিনি জেগাত আমি শ্বুটিং কৰিম গৈ আছোঁ বস্তু এটা দেখাইছোঁ আজি এইখন আমাৰ হ'ব শ্বুটিঙৰ দোকান দাঙি নি আছে এই আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ পাছৰখিনি আমি শ্বুটিঙৰ জেগাত গৈ পেলাই দেখাম স্কিপ নকৰিব ভিডিঅ'টো চাই থাকক ভাল লাগিব যিহেতু অলপ বেলেগ টাইপৰ এক্টিং এটা কৰিবলৈ গৈ আছোঁ আশা কৰোঁ মানে চেষ্টা কৰিম ভাল কৰিবলৈ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভাল কৰিব পাৰোঁ এতিয়া আমি আহি আছোঁ এইটো আমাৰ শ্বুটিং লোকেশ্যনটো মই জেগাকৈ গৈ আছোঁ বাৰু চাই থাকক আপোনালোকক মই আৰু অলপ পাছত যেতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব তেতিয়া অলপ অলপ দেখাই থাকিম এয়া আজি এতিয়া আমাৰ লোকেশ্যনটো ঠিক কৰা হৈ গ'ল এইখিনিতে ৰ'ব দেই এইখিনিতে আছে আমাৰ এখন দোকান আৰু দোকানত মা বহি আছে তাৰপাছতে আজি আমাৰ ভিডিঅ'ৰ কনচেপ্টটো যিহেতু অলপ বেলেগ আৰু মই অলপ বেলেগকৈ ওলাইছোঁ আপোনাক কি ক'ব আজি কেনেকুৱা লাগিছে আজি এটা অকণ বেলেগ টাইপৰ ভিডিঅ' কৰিব গৈ আছে চেষ্টা কৰিছোঁ আপোনালোকে গম পাব কেনেকুৱা লাগে অলপ উল্টা পুল্টা কৰিব বিচাৰিছোঁ বাকীখিনি আপোনালোকে দেখিলে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব তেতিয়া ব্লগটো কণ্টিনিউ কৰিব চাই থাকক আৰু আজি মই এনেকৈ এটা ব্লগ দিছিলোঁ বাৰু সৰুকৈ কিন্তু আজি ফাৰ্ষ্ট এনেকৈ ব্লগ কৰিছোঁ মানে কি ক'ম ইমান আইডিয়া নাইকিয়া গতিকে যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কিবা যদি ভুল হৈছে আৰু বেয়া চেয়া নাপাব আজি আহিছে আমাৰ চেনেলত এজন বেলেগ মানুহজন মই দেখাবলৈ ওলাইছোঁ এইজন নমস্কাৰ দিব নমস্কাৰ হয় আজি আমি এটা শ্বুটিঙত আহিছোঁ আৰু শ্বুটিংটো আগতেও কৰি আছোঁ বাৰু নতুন নহয় বাৰু মানুহজন এনেই ক'লোঁ কিন্তু আজি আমাৰ শ্বুটিংটো অলপ বেলেগ টাইপৰ হ'ব গতিকে কি ক'বা বেলেগ টাইপৰ বুলি গম পাইছোঁ আৰু সেইকাৰণে বেলেগ টাইপৰ বস্তু হাতত লৈ আছোঁ বাকীখিনি পিছত আমাৰ দৰ্শকে দেখিব আৰু বাকীখিনি এতিয়াই সকলো নকওঁ এতিয়া আমি খাই বৈ ৰেডি আজি অলপ সোনকালে খাই দিলোঁ তাৰপাছত এতিয়া আকৌ শ্বুটিঙলৈ অলপ আগবাঢ়িছোঁ অকণমান জিৰাই লৈ পেলাই খাই বৈ লৈ তাৰপিছত আজি আমাৰ শ্বুটিঙত কাম কৰা বাই এজনী আনিছোঁ সেইজনী কাম কৰা বাই ভুল এটা মানে আজি অকণমান কেৰেক্টাৰটো বেলেগ এয়া তেখেতে চটলৈ আৰম্ভ ৰেডি হৈছে খাই লৈ মুখত শব্দ নহয় আছে বস্তুটো গম পাইছে ইমান যে সাজি কাচি আপোনালোকে দেখিছে ইমান সাজি কাচি কিন্তু বাচন ধুবলৈহে ওলাইছে দেই এতিয়া বেলেগ কাম নহয় ইমান সাজি কাচি ওলাই এতিয়া বাচন ধুব এয়া তাৰপিছত এয়া আজি আমাৰ দাদাৰ বাচন ধোৱা আৰম্ভ
কেনেকৈ বাচন ধোৱা ঘৰ সাৰা চাওকচোন কিমান দুখ ধৰক ধৰক ভালকৈ ধৰক ভালকৈ বাচনখিনি ধুই দিয়ক তাৰপাছতে ময়ো গেটআপ চেঞ্জ কৰি ল'লোঁ গেটআপ মানে চাৰ্টটো চেঞ্জ কৰিছোঁ আৰু তাৰপাছত চাই থাকিব এনেকৈ আপোনালোকক দেখুৱাই থাকিম স্কিপ নকৰিব দেখিছে ইমান ৰ'দত কেনেকৈ কষ্ট কৰিছে এয়া আমাৰ হেমা বৰ্তা হাঁহ এটা দি দিয়ক তেখেতে একদম পুৰা কেৰেক্টাৰত সোমাই আছে একশ্যন ইফালে ৰাইজসকল একদম ভাত খাই পুৰা তামোল চুবাই আছে তেখেতে একে মূৰত গামোচাই মাৰি ল'লে তাৰপিছত এয়া একদম বহুত কষ্ট কৰি আছে ৰ'দত বহি বহি চাওঁ কষ্ট কৰা মানুহজন ইফালে ফটোগ্ৰাফাৰ আহি গ'ল ফটো উঠোৱাত লাগি গ'ল এতিয়া হাঁহক লচপচি দেহাতি কথা থওক খাই দিয়ক কওকচোন চুৰিখন অকণ পকাই পকাই সেইটোত কওকচোন আপুনি কওক নাহাঁহিব নাহাঁহিব বোলে হাঁহি লৈছে লচপচি দেহাতি কতে থং চুৰিখন পকাই আহি থাকক আহক হৈছে লচপচি দিয়ক কৰক 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 অকণমান আপুনি অকণমান কৰি দিয়ক লচপচি দেহাতি কতে থং কৰক কৰকচোন এতিয়া কৰক পাৰিব দিয়ক একশ্যন চ' গাইজ আমাৰ শ্বুটিং চলি আছে সেই হ'বহি আৰু এতিয়া সন্ধিয়া হৈছে ভাগৰো লাগিছে চবৰে এইফালে শ্বুটিং চলি আছে দেখিছে আৰু আজি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু আমাৰ যিটো ভিডিঅ' আহি আছে আপোনালোকে ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত গৈ পেলাই চাব থেংক ইউ বাই বাই